চাইকং বসুমতাৰী তাত আমি গৈছোঁ মানে কয়বাৰ গৈছিলোঁ 3 বাৰ 4 বাৰ 5 বাৰ গৈছিলোঁ কিন্তু আমাক সিহঁতে এক্সপেক্ট নকৰে আমাৰ ইউপিপিএল দলৰ গাৰ্জিয়ান ভাল নহয় কোনো মানে পাব্লিকৰ কোনো যিখিনি কৰিব লাগে সেইখিনি আমাক আজিলৈকে কৰা নাই আৰু মেম্বাৰ হিচাপে আমাক আজিলৈকে দেখিবা পাৰা কোনো গাৰ্জিয়ান হোৱা নাই ইউপিপিএলত থাকি যদি আমাৰ যদি একো কাম নহয় আৰু আমি আজি ইমান পদবীধাৰী থাকি মানে পদবীৰ কোনো মূল্য নাথাকে তাত আমি থাকি কি কৰিম ইউপিপিএল চৰকাৰে চাব নোৱাৰে তাৰ কাৰণে আমি ইউপিপিএল এৰি আজি মই বিপিএফত আজি যোগদান কৰিছে কি কাৰণত মই আজি ইউপিপিএল দলৰ VGTCৰ মেম্বাৰ আছিলোঁ মেম্বাৰ হিচাপে থাকি আজি মই ইমান দিনলৈকে আমি চালোঁ আমাৰ ইউপিপিএল দলৰ গাৰ্জিয়ান ভাল নহয় গাৰ্জিয়ান মানে কোনো ক্ষমতাত আহি মানে আমালোকৰ ফালে কোনো মানে পাব্লিকৰ কোনো যিখিনি কৰিব লাগে সেইখিনি আমাক আজিলৈকে কৰা নাই আৰু মেম্বাৰ হিচাপে আমাক আজিলৈকে দেখিবা পাৰা কোনো গাৰ্জিয়ান হোৱা নাই কিন্তু সেইকাৰণে আমি আজি 5 বছৰ চাই এতিয়া কি কৰিলোঁ আমি যদি ইউপিপিএলত থাকে তেনেহ'লে আমাৰ মানুহবিলাক বা আমি কি দুৰ্দশা হ'ব আমাৰ বিপিএফ যেনেকৈ চাইছিল এনেকৈ ইউপিপিএল চাব নোৱাৰে ইউপিপিএল চৰকাৰে চাব নোৱাৰে তাৰ কাৰণে আমি ইউপিপিএল এৰি আজি মই বিপিএফত আজি যোগদান কৰিলোঁ মই আজি খুব ভাল পাই বিপিএফত আজি মই যোগদান কৰি মই আজি সন্তুষ্ট পালোঁ আজিকাৰ মতে মোৰ এইখিনি কামনা বিপিএফ দলে যদি সুন্দৰভাৱে আমাক চলাই ল'ব পাৰে আৰু ৰাইজক সহজ সুবিধা মতন দেখিব পৰাৰ কাৰণে মই আজি ৰাইজক লৈ আজি বিপিএফ দলত জইনিং হ'লোঁ আপোনালোকৰ সমষ্টিত চাইকং বসুমতাৰী আছে বৰ্তমান আপোনালোকক চোৱা নাই নেকি আমাক একো চোৱা নাই চাইকং বসুমতাৰী তাত আমি গৈছোঁ মানে কয়বাৰ গৈছিলোঁ 3 বাৰ 4 বাৰ 5 বাৰ গৈছিলোঁ কিন্তু আমাক সিহঁতে এক্সপেক্ট নকৰাৰ কাৰণে আজি কি কৰিম তেনেহ'লে আমি আজি যদি ইউপিপিএলত থাকি যদি আমাৰ যদি একো কাম নহয় আৰু আমি আজি ইমান পদবীধাৰী থাকি মানে পদবীৰ কোনো মূল্য নাথাকে তাত আমি থাকি কি কৰিম তাৰ কাৰণে আমি এতিয়া কি কৰিলোঁ আৰু পদবী আমাক নালাগে আমি নতুন চৰকাৰৰ লগত মানে বিপিএফ চৰকাৰৰ লগত আমি জইনিং হৈ তাৰ লগতে আমি সুন্দৰভাৱে যদি আমি চলাই ল'ব পাৰোঁ তাৰ কাৰণে মই বিপিএফ চৰকাৰত যিমান আছে মানে আমাৰ মুৰব্বীসকলক মই নতুনভাৱে অনুৰোধ কৰিছোঁ আমাৰ ৰাইজ বা আমালোকক ভালভাৱে দেখি শুনি যে আমাক ল'ব পাৰে তাৰ কাৰণে মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ দি মই এইখিনি কৈ বক্তব্য সামৰণি মাৰিলোঁ